জোনমণি ৰাভা এগৰাকী অসৎ পুলিচ অফিচাৰ আছিলে। আমি তেওঁক এজনী ঘোষখোৰ ডকাইতিৰ কেছত অভিযুক্ত আৰক্ষী বিষয়া বুলি জানো। দুনিয়াত আমাৰ অসমত 3 কোটি এবাউট মানে প্ৰায় 3,50,00,000 মানুহ আছে অসমত। সেই 3,50,00,000 মানুহে 3,50,00,000 মতবাদ দিব। সকলোৰে মতবাদৰ ওপৰত মই কমেণ্ট নিদিওঁ। এতিয়া সেইকাৰণে সেই ল'ৰাই কি কৈছে মোৰ প্ৰয়োজন নাই। মোক অথৰাইজ পাৰ্চনে কি কৈছে এইটোহে লাগে। আৰু 2 নম্বৰ কথা হ'ল আপোনাৰ কেছটো CID-য়ে ইনভেষ্টিগেশ্যন কৰিব। এইটো CID-ৰ কাম যে কেনেকে মৰিলে কি হ'ল কোনফালৰ পৰা গ'ল কি কথা এইটো CID-ৰ কাম। কিন্তু আমি সাধাৰণ নাগৰিক হিচাপে মই কালিও কৈছোঁ মই লিখিছোঁ সাধাৰণ নাগৰিক হিচাপে বা মই নিজেও মই গাড়ী ড্ৰাইভ কৰিছোঁ আজি 25 বছৰ ধৰি। গতিকে মই নিজে খুব ৱেল এক্সপিৰিয়েঞ্চ গাড়ী চলোৱাত। মানে মোৰ মতে জোনমণি ৰাভাই ছুইচাইড কৰিছে মোৰ মতে দেই। কিন্তু মইতো আৰু এতিয়া ধৰকচোন আপুনি CID-ৰ হেড নহয় বা শিখা বা আপোনাক আমি বহুত সন্মান কৰোঁ। আপুনি বহুত জনা বুজা লোক এগৰাকী। আপুনি বহুতো ভাল ভাল কথা লিখিছে। আপুনি ধুনীয়া ধুনীয়া বস্তু কিছুমান ফেচবুক পেজত শ্বেয়াৰ কৰে। তো সেইবোৰ চাই আমি বহুত ভাল পাওঁ। কিন্তু আপুনি এই ভিডিঅ'টো এই মানে যিটো অডিঅ' কল সেইটো শুনিলোঁ সেইটো শুনি কিন্তু আমাৰ একেবাৰে ভাল লগা নাই। কিয়নো ৭ দুছমান মৰি গ'লেও কিন্তু এনেকুৱা কথা ক'ব নাপায় বা কিয় জানো মৰাজন মৰি গৈছে তেওঁৰ আৰু মানে সমালোচনা গোৱাটো ভাল নহয়। যিমান পাৰি তেওঁৰ ভাল নামহে গাব। আপুনি ভাল ক'ব নোৱাৰে নাই বাৰু তেওঁক কিন্তু বেয়া কোৱাৰো অধিকাৰ আপোনাৰ নাই। তেওঁ যিহেতু মৰি গৈছে হয় মানুহে কয় ভাল কাম কৰিলে ভাল ওলাব বেয়া কাম কৰিলে বেয়া নাম ওলাব। যিয়ে নহওক তেওঁ এগৰাকী কিন্তু পুলিচ বিষয়াই আছিলে। তেওঁক আপুনি ইমান বেয়াকৈ কৈছে। তেওঁ হেনো ডকাইতৰ লগত হাত আছিলে। তেওঁ হেনো ঘোষ খোৱা আছিলে। তেওঁ মৰি গ'ল ভালেই হ'ল। তেওঁ মানে আত্মহত্যা কৰিছে। গতিকে আপুনি এইবোৰ মন্তব্য দিয়াৰ অধিকাৰ আছেনে নাই আপুনি নিজে বিবেচনা কৰকচোন। বা কিয় আপুনি এনেকুৱা মন্তব্য দিছে মই নাজানো। যিহেতু এই বিষয়ে তদন্ত চলি আছে CBIৰ পৰা চলি আছে গতিকে চলিব আৰু কি হয় ৰিজাল্ট চাই থাককচোন। আপুনি এনেকুৱা মন্তব্য নিদিব বা বেয়া লাগে। মৰি যোৱা মানুহ মৰি গ'ল আৰু ৭-৭ হ'ল। আমি সৰুৰ পৰা শুনি আহিছোঁ মাহঁতৰ মুখতো শুনিছোঁ যে 7 দুছমান মৰি গ'লেও মানে মৰাৰ পিছত বেয়া ক'ব নাপায়। গতিকে আপুনিতো জানা বুজা মানুহ নক'ব বা।